টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত আজি প্ৰতিবাদ সাব্যস্ত হৈছে 2012 চনৰ কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকক বিনা চৰ্তে বেতন মুকলিৰ দাবী উত্থাপন কৰি লক্ষিতৰ বৰা ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। আমি প্ৰতিবাদস্থলীলৈ আপোনালোকক লৈ যাব বিচাৰিছো। আমাৰ সাংবাদিক পাৰ্থ প্ৰতিম বৰুৱা তাত উপস্থিত আছে। পাৰ্থ, এই মুহূৰ্তৰ পৰিস্থিতি কেনেকুৱা, পৰিৱেশ কেনেকুৱা আৰু তেওঁলোকৰ মূলতঃ দাবী কি, এই সন্দৰ্ভত পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম। পাৰ্থ। হয়, নিশ্চিতভাৱে মস্পিকা যে সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ উদ্যোগত আজি দীঘলী পুখুৰী সমীপৰ লক্ষিতৰ বৰা ক্ষেত্ৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে এক প্ৰকাৰ সকলো গঢ়ি উঠি উঠিছে আৰু মূল কথা হ'ল যে তেওঁলোকে 2012 চনৰ পৰা যিসকল কৰ্মৰত সকলো শিক্ষাভিত্তিক শিক্ষক আছে সেই শিক্ষকসকলক বিনা চৰ্তে বেতনৰ সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু সমান্তৰালভাৱে এই দুটা দাবীয়ে নহয় আৰু বিভিন্ন দাবী তেওঁলোকৰ লগত আছে আৰু সেই দাবীসমূহ পূৰণৰ দাবীত তেওঁলোকে এই আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আজি বাধ্য হৈছে। সমগ্ৰ অসম জুৰি এই আন্দোলনৰ কাৰ্যসূচী যিহেতু চলি আছে, গতিকে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে এই দাবী জনাই আহিছে, কিন্তু তৎসত্ত্বেও শিক্ষামন্ত্ৰীগৰাকী বা ৰাজ্য চৰকাৰে এই গোটেই বিষয়টোত গুৰুত্ব দিয়া নাই যেন আচলতে অনুভৱ হৈ বিভিন্নজন আছে। আপোনালোকৰ কাষলৈ আহিছোঁ যে আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী, আপোনালোকৰ এক দীৰ্ঘদিনীয়া দাবী আজিৰ দিনতো আপোনালোক ওলাই আহিবলৈ বাধ্য হৈছে। আমি অত্যন্ত দুখিত আৰু অত্যন্ত আমি লজ্জিত হৈছোঁ যে আমাক 2012 চনত এটা চৰকাৰে মানে সম্পূৰ্ণ নীতি নিয়ম পালন কৰি আমাক নিয়োগ কৰিছিল আৰু তেনেকুৱা পৰিস্থিতি আমি শিক্ষাৰ্থীত আমাৰ বিভিন্ন জিলাত আমাৰ শিক্ষকসকলে কাম কৰি আছে, সেৱা আগবঢ়াই আছে যোৱা 6 বছৰ ধৰি। কিন্তু এতিয়া আমি ৰাজপথত ওলাই আহিব লগা হোৱাত আমি লজ্জিত হৈছোঁ, আমি অত্যন্ত দুখ পাইছোঁ। কাৰণ চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল এইবাৰ বিজেপি চৰকাৰেও যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত যে আমি যদি বিজেপি দল চৰকাৰলৈ শাসনলৈ আহে তেতিয়াহ'লে আমাক বিনা চৰ্তে নিয়মীকৰণ কৰিব। কিন্তু তাৰ ওলোটা এতিয়া চৰকাৰে যেতিয়া শাসনভাৰ ল'লে, শাসন লোৱাৰ পিছত চৰকাৰে আমাৰ ওপৰত ওলোটা খৰ মাৰিছে, মানে আমাৰ সিদ্ধান্তবিলাক বৰঞ্চ ওলোটাকৈ বেলেগ নতুন নতুন নীতি নিয়ম আনি দিছে, যাৰ ফলত আমাৰ বহু সংখ্যক শিক্ষকে প্ৰায় এতিয়া যিটো কৰ্মৰত আমাৰ 29,000 শিক্ষক আছে তাৰে 60% শিক্ষকে আমি এতিয়া আবেদন কৰিব নোৱাৰা হৈছোঁ, নিয়মীকৰণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব লগা হৈছে চৰকাৰৰ যিটো বৰ্তমান স্থিতি। আৰু আমাৰ আগত যিটো 5 বছৰীয়া চুক্তিপত্ৰ আছিল সেই 5 বছৰীয়া চুক্তিপত্ৰ এতিয়া আমাক 11 মাহলৈ হ্ৰাস কৰি দিছে। যে এইটো এটা চৰকাৰৰ এটা আমাৰ প্ৰতাৰণা কৰিছে। এক প্ৰকাৰ যিটো প্ৰতিশ্ৰুতি দিছিল নিয়মীয়াকৰণ কৰিম বুলি আমাক মানে নিৰ্বাচনৰ সময়ত, আৰু সেইটোতো নকৰিলে তাৰ পৰিৱৰ্তে আমাৰ 5 বছৰীয়া চুক্তিপত্ৰ 11 মহীয়া কৰি দিছে। গতিকে আমি কি লৈ মানে আগবাঢ়িম? আমাৰ শিক্ষকসকল যথেষ্ট শংকিত হৈ পৰিছে, চিন্তিত হৈ পৰিছে। গতিকে আমাৰ পৰিয়াল আছে সকলোৰে, গতিকে সেইকাৰণে আমি এতিয়া বাধ্য হৈ গৈছোঁ ৰাস্তাত ওলাই আহিবলৈ। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যদি চৰকাৰে আমাৰ দাবী মানি নলয় তেতিয়াহ'লে আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰি তুলিবলৈ বাধ্য। আৰু আপোনালোকৰ কি দাবী আছে এই দুটা দাবীৰ লগত? আমাৰ মূল দাবী যিটো ক'লে আমাৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়াই যে আমাৰ মানে বেতন সুৰক্ষাৰ সৈতে মানে বিনা চৰ্তে সকলোকে নিয়মীয়াকৰণ কৰিব লাগে। যিমান কৰ্মৰত ঠিকাভিত্তিক শিক্ষক আছে তাৰ বাহিৰেও আমি কৈছোঁ আমাৰ মানে দুৰ্গম অঞ্চলত কৰ্মৰত যিমান আমাৰ শিক্ষয়িত্ৰীসকল আছে তেওঁলোকক সুগম অঞ্চললৈ আমাৰ স্থানান্তৰ কৰক। তাৰপিছত আমি কৈছোঁ যে আমাৰ মানে শিক্ষয়িত্ৰীসকলক CCL ব্যৱস্থা কৰিব লাগে। মানে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ একোৱে সুবিধা নাই, অকল আমি আমাৰ 12 দিনৰ যিটো CL পাওঁ সেইটো পাওঁ। ইভেন আমাৰ মেডিকেল লিভ মোক বেলেগ মানে আমাৰ কোনো ধৰণৰ সুবিধাই নাই। তো তেওঁলোকৰ চাইল্ড কেয়াৰ লিভ এইবিলাক আমি দাবী দিছোঁ। তাৰপিছত আমি কৈছোঁ যে গুণগত শিক্ষা যিহেতু বিচাৰিছে, আজিকালি আপোনালোকে জানে যে কোৱালিটি এডুকেশ্যনৰ কথা তেওঁলোকে কৈ থাকে, কিন্তু কোৱালিটি এডুকেশ্যনৰ কাৰণে আমাৰ কি লাগিব? শ্ৰেণী অনুযায়ী শিক্ষক লাগে, কিন্তু এইটো আমাৰ ব্যৱস্থা নাই। তো আমি মানে চৰকাৰক কৈছোঁ যে আমাক শ্ৰেণী অনুযায়ী শিক্ষক দিয়ক, তেতিয়াহ'লে আমি মানে গুণগত শিক্ষাৰ ব্যৱস্থা কৰিব পাৰিম আমি নিজে। তাৰ বাহিৰেও আমি মানে কৈছোঁ আমাৰ যিবিলাক মানে স্কুলৰ আমাৰ যিবিলাক ইউনিফৰ্ম হয় বা আমাৰ কিতাপ পত্ৰবিলাক কেতিয়াও সময়ত নাপাওঁ, সেইবিলাক আমি দিব দিছোঁ। আমি মানে শিক্ষাৰ কথা কৈছোঁ, এনেকুৱা নহয় যে আমাৰ মানে শিক্ষকৰে কথা আমাৰ চাকৰিৰ কথা কৈছোঁ খালি, তাৰ বাহিৰে আমি মানে শিক্ষাৰ সংস্কাৰ বিচাৰিছোঁ। আমি কৈছোঁ যে আমাৰ যিবিলাক কিতাপ পত্ৰবিলাক আছে সেইবিলাক আমাৰ সমাজৰ লগত আমাৰ ভৌগোলিক দিশ এইবিলাক চব চিন্তা কৰি তেনেকৈ কিতাপ পত্ৰ দিব দিছোঁ, যাতে নেকি আমাৰ মানে সঁচা চেঞ্চত শিক্ষাৰ সংস্কাৰ হয়। কিন্তু চৰকাৰে এইবিলাক কৰা নাই। তো আমি চৰকাৰৰ ওচৰত মানে দাবী জনাইছোঁ, এইবিলাক মানে যিবিলাক দাবী আমি মানে দি আছোঁ যে স্কুলৰ কাৰণে আমাৰ মানে শিক্ষকৰ কাৰণে মানে আমাৰ সামগ্ৰিকভাৱে শিক্ষাৰ সংস্কাৰ কৰক, তেতিয়াহ'লে আমিও বাধ্যবাধকতা কৰক। আমি কিন্তু কাৰো ওচৰত প্ৰতিশ্ৰুতিবদ্ধ নহয়, কাৰণ আমি কোনো চৰকাৰ বা কথা নহয়। আমাৰ কথা হ'ল আমাৰ ৰাইজ, আজি যে আমি যে মানে পঢ়াই আছোঁ ল'ৰা ছোৱালীবিলাক কোন হয়? আমাৰে ৰাজ্যৰতো ভৱিষ্যত নাগৰিক হয়। তো তেওঁলোকৰ ওচৰত আমি মানে বিচাৰিছোঁ তেওঁলোকক আমি ভাল নাগৰিক হিচাপে বঢ়াওঁ। কিন্তু আমি যে কৰিবৰ কাৰণে আমাক যদি ইমানভাৱে মানসিকভাৱে মানে একদম ভাৰাক্ৰান্ত কৰি ৰাখে, চাপত ৰাখে, আমিনো কেনেকৈ শিক্ষাদান কৰিম? আপোনালোকে
জানে যে আমাৰ শিক্ষকখিনিয়ে আজি ঘৰ বাৰী এৰি ক'ত ধুবুৰীৰ পৰা ক'ত মানে কোন জেগাত গৈ চাকৰি কৰিছে, চৰ চাপৰিত চাকৰি কৰিছে। তাৰপিছত আজি 6 বছৰ অতিক্ৰম হ'ল, কিন্তু নিয়মীয়াকৰণ শব্দটো ব্যৱহাৰ কৰে, কিন্তু আজিলৈ কিন্তু আপোনালোকে আচৰিত হ'ব, এজনো শিক্ষক আমাৰ নিয়মীয়াকৰণ হোৱা নাই। আমাক ফ্ৰেছ এপইণ্টমেণ্ট দিয়ে, নতুনভাৱে এপইণ্টমেণ্ট, নতুন চাকৰি, নতুন স্কুল চব। আমি কৈছোঁ আমি এইবিলাক মানি নলওঁ, 6 বছৰ অতিক্ৰম হৈছে। এতিয়া আমাক বিনা চৰ্তে কোনো ধৰণৰ শৰ্ত, আপোনালোকে আচৰিত হ'ব, আমাক এতিয়া বয়সৰ বান্ধনত বান্ধিছে, আমাক এতিয়া পাৰ্চেণ্টেজ নতুনকৈ চাকৰিত সোমাওঁতে আমাক কিন্তু কি আছিলে, হায়াৰ ছেকেণ্ডেৰীত 50% নহ'লে বোলে গ্ৰেজুৱেশ্যন, কিন্তু এতিয়া কি কৈছে সেইবিলাক নহ'ব, হায়াৰ ছেকেণ্ডেৰী 50% লাগিবই। তেতিয়াহ'লে যিবিলাক মানুহ হায়াৰ ছেকেণ্ডেৰী 50% নোহোৱাকৈ সোমাইছিলে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দি, তেওঁলোকৰ কি হ'ব? চ' আমি কৈছোঁ এনে কোনো ধৰণৰ আমি মানে আমাৰ চৰ্ত পদ্ধতি আমি মানে একদম নামানো। আমাৰ বিনা চৰ্তে সকলোকে বেতন সুৰক্ষাৰ সৈতে ৰেগুলাইজ কৰিব লাগিব। 12 চনৰ পৰা আৰম্ভ হৈছে আমাৰ ঠিকাভিত্তিক, সেইখনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমান ঠিকাভিত্তিক আছে সকলোকে পৰ্যায়ক্ৰমে ৰেগুলাৰ কৰক। চৰকাৰৰ ওচৰত আমি এইটো মূল দাবী দিছোঁ। চৰকাৰৰ ওচৰত সেয়াই দাবী, শিক্ষয়িত্ৰীসকলো আছে, আমি তেওঁলোকৰ কাষলৈও যাম। আপোনাৰ কাষলৈ আহিছোঁ। আমাৰ মহিলাসকল বহুত দুৰ্গম পথত চাকৰি কৰি আছে। তেওঁ কৈছিলে যে তেওঁলোকক ভাল ঠাইলৈ স্থানান্তৰ কৰা হ'ব, কিন্তু আজি পৰ্যন্ত কৰা হোৱা নাই। আৰু মহিলাসকলৰ CCLৰ কাৰণে বহুত অসুবিধা হয়, মাতৃসকলে ছমহীয়া কেঁচুৱা এৰি থৈ যাবলগীয়া হয়। গতিকে আমি দাবী কৰিছোঁ, আমি যিবিলাক বস্তু বিচাৰিছোঁ, তেওঁ কৈছিলে আমি নতুন যুগৰ সেনানী, আমি সৈন্য হয়, আমি যুঁজিম তেনেকৈ, কিন্তু আমাক যিবোৰ বস্তু লাগে সেইবোৰ যদি পূৰণ কৰে তেতিয়াহ'লে নিশ্চয় আমি ভালদৰে আগুৱাই যাম। আৰু তেওঁ বিচৰাখিনি আমি সদায়ে দিব পাৰিম, সেইটো আমি প্ৰতিশ্ৰুতি দিছোঁ। কিন্তু আমি যেনেকৈ চলি আছোঁ, এতিয়া যদি হঠাৎ নিয়মীয়াকৰণ বন্ধ হৈ যাব, আমাৰ যদি চাকৰিটো গুচি যায়, তেতিয়াহ'লে আমি কেনেকৈ চলিম? আমি প্ৰত্যেকে এটা পৰিয়াল লৈ চলিছোঁ, প্ৰত্যেকে নিজৰ কাৰণে কাম কৰে। গতিকে আমি যদি এটা ষ্টাইলত আগবাঢ়ি গৈ আছোঁ, তাৰপিছত পটককৈ আমাৰ চাকৰিটো বন্ধ হৈ যায়, তেতিয়াহ'লে আমি কিদৰে চলিম আৰু আমাৰ মানসিক অৱস্থা কি হ'ব, সেই কথা শিক্ষামন্ত্ৰী মহোদয়ে জনা উচিত। আৰু বাৰে বাৰে গুণোৎসৱ পাতি পেলাই ভেকু ভাওনা কৰি থকাতকৈ আমি ভাবোঁ যে গুণোৎসৱত যিবিলাক নয়াৰ্থক দিশ তেওঁ পালে, যে যিবিলাক বস্তু আমাৰ বিদ্যালয়ত নাই সেইবিলাক প্ৰদান কৰিলেহে আমি আৰু আগুৱাই যাব পাৰিম। যদি কোনোবা এখন D গ্ৰেড বিদ্যালয় আছে, A গ্ৰেড যদি তেওঁ পোৱাটো বিচাৰিছে, তেতিয়াহ'লে সেইখন বিদ্যালয়ত কি কি বস্তু নাই সেইখিনি যাতে নজৰ কৰে। তেওঁ ঘূৰি যিসকল শিক্ষা বিষয়াবিলাক আছে তেওঁলোকক যাতে পঠিয়াই প্ৰত্যেকখন বিদ্যালয়ত কি কি নাই, এক্সটাৰ্নেল ইভালুৱেটৰে প্ৰত্যেকবাৰ আহি থাকিলে যদি D গ্ৰেড বিদ্যালয় যদি D গ্ৰেড ষ্টাইলতে আছে, এইবাৰো তেওঁ D গ্ৰেডেই পাব, কাৰণ সেই বস্তুখিনি এতিয়াও দাবী পূৰণ হোৱা নাই। গতিকে আমি বিচাৰিছোঁ আমাৰ মহিলাসকলক সুৰক্ষা দিব লাগে। বহুতো মহিলা আছে, আমি ধৰ্ষিতা হৈছোঁ, বাৰম্বাৰ আমি সন্তান হেৰুৱাইছোঁ। গতিকে মহিলাসকলৰ দাবী সকলো যাতে তেওঁলোকে তাঁতৰ অনুৰোধবিলাক যাতে শুনে, এয়া আমাৰ শিক্ষামন্ত্ৰীৰ ওচৰত অনুৰোধ। হয় পাৰ্থ, এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। এয়া প্ৰতিবাদস্থলীৰ পৰা আপুনি আমাক দেখুৱালে, যিসকল প্ৰতিবাদী শিক্ষক আছে সেই শিক্ষকসকলে তেওঁলোকৰ দাবী সন্দৰ্ভত জনালে, তেওঁলোকৰ প্ৰতিক্ৰিয়া জনালে। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰবাৰ সংযুক্ত হ'ম।